নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল শাওনৰ প্ৰথমটো সপ্তাহত মহাদেৱৰ কৃপাত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'বলৈ গৈ আছে আৰু তেওঁলোকৰ জীৱনত আচৰিত ধৰণৰ ভাগ্য উদয় হ'ব। গতিকে আহক জানি লওঁ সেইকেইটা কোনকেইটা ৰাশি আৰু তেওঁলোকৰ ভাগ্যফলৰ বিষয়ে। বলক ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল শাওন মাহৰ প্ৰথম সপ্তাহত মহাদেৱৰ কৃপাত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হোৱা দেখা যাব। যি কামত হাত দিব তাতে সফলতা লাভ কৰিব। জীৱনত আনন্দদায়ক গতি এটা লাভ কৰিব, অৰ্থাৎ জীৱনত বিশেষ সুখ লাভ কৰিব। পৰিয়ালত সুখ শান্তিৰ ভাগ্য থাকিব। জীৱনশৈলীত সম্পৰ্ক মধুৰ হ'ব, দাম্পত্য জীৱন শুভ হ'ব, প্ৰেম প্ৰণয় বেয়া নহয়, স্বাস্থ্য আদি উন্নত হোৱা দেখা যায়, ধন লাভ আদি হ'ব, ব্যৱসায় বাণিজ্য উন্নত হ'ব, শিক্ষা কেৰিয়াৰ আদিৰ দিশতো উন্নত হোৱা দেখা যায়। মুঠতে চাবলৈ গ'লে দশ দিশে এওঁলোকে উন্নতি কৰিব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে বৃষ, কন্যা আৰু মিথুন ৰাশি। বন্ধু-বান্ধৱীসকল এই তিনিটা হৈছে প্ৰধান ৰাশি, যিকেইটা শাওনৰ প্ৰথম সপ্তাহত মহাদেৱৰ কৃপাত ভাগ্যৰ ৰূপে পৰিগণিত হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মহাদেৱৰ যদি প্ৰকৃত ভক্ত হয় তেনেহ'লে হৰ হৰ মহাদেৱ বুলি তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আৰু ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।